আজি এই গৰু বিহুৰ দিনটোত সমগ্ৰ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি শুভেচ্ছা জনাইছোঁ। বিহুৱে অসমৰ সমাজ জীৱনলৈ শান্তি, সম্প্ৰীতি, সমন্বয় আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব, তাকে আমি কামনা কৰিছোঁ। অসমীয়া নৱবৰ্ষ, এই নৱবৰ্ষই আমাৰ অসমখনক এক নতুন ৰূপত আগবঢ়াই লৈ যাব, নতুন আশা, নতুন সম্ভাৱনা, লগে লগে জাতীয় স্বাভিমান প্ৰতিষ্ঠা কৰাৰ যি দুৰ্বাৰ স্বপ্ন অসমবাসী ৰাইজৰ আছে, সি এক নতুন গতি লাভ কৰিব নতুন বছৰ, তাকে আমি কামনা কৰিছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনত আমি এক নতুন অসম পাম, সুন্দৰ অসম পাম, স্বাভিমানী অসম পাম আৰু লগতে স্বাৱলম্বী অসম পাম। যিহেতু দেখা গৈছে নিৰ্বাচনী ধামটো ইতিমধ্যে শেষ হৈছে, আপুনি আকৌ খোৱাং সমষ্টিত ৰাইজৰ সৈতে গৰু বিহু আজি উদযাপন কৰিবলৈ আহিছে। নিৰ্বাচনৰ লগত বিহুৰ কোনো সম্পৰ্ক নাই। বিহু আমাৰ স্বাভিমান, অসমৰ সমাজ আৰু জাতীয় জীৱন, আৰু গাঁৱৰ মানুহে এনেকৈ আমাৰ নিজৰ ঐতিহ্য পৰম্পৰাক ধৰি ৰাখিছে আৰু সংস্কৃতি এটা জাতিৰ পৰিচয়। সেইকাৰণে সাংস্কৃতিক ঐতিহ্য পৰম্পৰা যাতে কোনো কাৰণতে হানি বিঘিনি নহয়, এইটো আমি মনত ৰাখিব লাগিব। কাৰণ আত্মপৰিচয়ৰ গোটেই সংগ্ৰামত সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। কোনো জাতি সংকটত তেতিয়াহে পৰিব যেতিয়া সাংস্কৃতিক গোটেই পৰম্পৰাৰ ওপৰত আক্ৰমণ চলিব, বা আমি নিজে সংস্কৃতি এৰি দিম, নিজে বিজতৰীয়া হ'ম, বা বেলেগৰ বাহিৰৰ পৰা আধিপত্যবাদী প্ৰভুত্ববাদী সংস্কৃতিয়ে যেতিয়া আক্ৰমণ কৰিব। সেইকাৰণে আমাৰ নিজৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব, ইয়াৰ ঐতিহ্য, ইয়াৰ পৰম্পৰা, ইয়াৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ আমাৰ সকলোৰে দায়িত্ব আছে। গাঁওবাসী ৰাইজে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু পৰম্পৰাৰে আজি গৰু বিহু সকলোৱে উদযাপন কৰিছে।